ঐ ছোৱালী হাতা পইচা কিমান? 12 ছোৱালী জোকাব পাৰ? কি কৰে? ঐ ছোৱালী হাতা পইচা কিমান? 12 ছোৱালী জোকাব পাৰ? কি কৰে? इस वायरस ने सबको परेशान किया है, कोरोना ने जीना हराम किया। বড় লোকের বেটি লো লম্বা লম্বা চুল এমন মাথায় বেঁধে দেব লাল গেন্দা বড় লোকের বেটি লো লম্বা লম্বা চুল এমন মাথায় বেঁধে দেব মই তৰুণ গগৈদৰে হম, কথাত পাখি কামত বাকী, নেজানিলেও মই জানো বুলি কম। মই তৰুণ গগৈদৰে হম, মই হম নৰেন্দ্ৰ মোদী, অসমৰ ৰাইজক পিন্ধাম টুপি, নিৰ্বাচনৰ আগে পিছে ৰূপ সলাম সুযোগ বুজি। মই হম নৰেন্দ্ৰ মোদী, মই হম মন্ত্ৰী নীলমণি, কথাম নকওঁ জুখি মাখি, ৰাইজক খুৱাম আঢ়ৈটকীয়া ভাত আঙুলি গণি গণি। মই হম মন্ত্ৰী নীলমণি, মই হম চন্দন চৰকাৰ, ধন থাকিলে সন্মানৰ কি দৰকাৰ, গোলাবী নিশা ফোন দাঙি কম হুঁচিয়াৰ হুঁচিয়াৰ। মই হম চন্দন চৰকাৰ, মই হম হুছেইন ৰকিবুল, গড়ৰ কথা শুনিলে বলকি মাবুল কাবুল, গ্ৰাম উন্নয়ন মোৰ লক্ষ্য অন্য মোৰ প্ৰাপ্ত, পঞ্চায়তৰ নাম শুনিলে মন হয় ব্যাকুল। মই হম হুছেইন ৰকিবুল, মই হম হিমন্ত বিশ্ব, এটা পিছত এটাকৈ কেলেংকাৰীয়ে কপাম বিশ্ব, যাকে তাকে কৰিম চেলেঞ্জ, চবকে কৰি যাম মেনেজ, কথাৰ প্ৰতি পলিটিক্স কৰি হৈ পৰিলো একেবাৰে নিশ্চ। মই হম হিমন্ত বিশ্ব, কহয় মাধৱ দাসে মন্ত্ৰীয়ে আছে। চেন্ডেল এযোৰ লৈ যাওঁ বোলো। বাইদেউ ভাল চেণ্ডেল আছে চেন্ডেল এযোৰ দেখুৱাওক। কেনেকুৱা লাগিব চেণ্ডেলযোৰ? ভাল ভাল লাগিব চেন্ডেল এযোৰ দিয়কচোন, ভাল চেন্ডেল এযোৰ। এই চেণ্ডেল এইটো কেনেকুৱা ডিজাইন? না আজিকালি এইটো নতুন ষ্টাইল ওলাইছে মানে। কিমান ল'ব এইটো? এইটো 80 দিব। 80 মুঠতে 200 টকা এটা দিছো, আপুনি দিলে দিয়ক, নিদিলে নাই আৰু। বাইদেউ কম হৈছে নহয়। একো নাই, 200 টকা এটা লওক আৰু। হ'ব দিয়ক, আপোনাক বুলি দি দিছোঁ আৰু দেই। হ'ব। और मैडम फ्री हो तो पिक्चर देखने चले? पागल हो क्या? पागल मेरा बेटा किया। पापा आप यहाँ क्या कर रहे हो? अरे बेटा मैं तो ऑफिस जा रहा था। ये कौन है? ये रास्ता भटक गई थी, मैं उसको रास्ता दिखा रहा था। तू सीधा स्कूल जाना, हाँ गुल्ली मत मारना। तेरी मम्मी को बोलना तेरे पापा थरकी है। चलो इसमें मेरा नंबर है, संडे को मैं फ्री रहता हूँ, मूवीज देखने चाहिए। बाप नंबरी तो बेटा 10 नंबरी, बाप नंबरी बेटा 10 नंबरी। हेलो कौन? तेरा बाबू हूँ। हेलो कौन? तेरा बेबी हूँ। अरे कौन हंस रहा है? अरे मैं तेरा जानू हूँ। अच्छा चाइना से आ गए? हाँ आ गया, मिलने आओ ना। फोन पे ही होगा अब अपना रोमांस। सिर्फ फोन पे? सामने से मिलने का नहीं कोई चांस। क्यों, कहीं और बिजी हो गई हो क्या? हाँ फोन पे ही होगा अब अपना रोमांस, सामने से मिलने का नहीं कोई चांस। तुम्हारे लिए चाइना से ढेर सारा गिफ्ट लाया हूँ। गिफ्ट में क्या, चाइना से कोरोना